আৰু অহা 5 বছৰ পিছত আমি গম পাম যে অসমত একচুৱেল নিবনুৱা কিমান আছে তাৰ ভিতৰত আমি কি কৰিব খুজিছো এতিয়া আমি নিবনুৱাৰ ডাটা লৈছো কম্পিউটাৰাইজ হৈ গল এতিয়া এআই আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ জৰিয়তে আমি তাৰ পৰা উলিয়াম এমএ পাস কৰা ল'ৰা কিমান আছে ইঞ্জিনিয়াৰ কিমান আছে বিএ পাস কৰা ল'ৰা কিমান আছে আৰু naukri.com-ৰ দৰে আমি অনলাইন পোৰ্টেল বিলাকৰ লগত এই লৰাবিলাকক আমি কানেক্ট কৰি দিম যাতে বাহিৰত পোষ্ট ওলালেও এই লৰাবিলাকে মোবাইলত এসএমএস পায় যে এ পোষ্ট ভেকেন্ট ইন ঝাৰখণ্ড এ পোষ্ট ভেকেন্ট ইন ছত্তীশগড় এ টু পোষ্ট ভেকেন্ট ইন ৰিলায়েন্স সো আমি অসমখনক এখন ডিজিটেল গভৰ্ন ষ্টেটলৈকে লৈ যাব খুজিছো ইয়াততো আমাক সমালোচনা কৰাটো কোনো মিনিঙে নাই ৰাতি 2টা বজাত যদি এজন নিবনুৱা লৰাই কামৰূপ অফিচত নোযোৱাকৈ ঘৰত বহি ৰেজিষ্টাৰ কৰিব পাৰে বকো ছয়গাঁও পলাশবাৰী ৰঙিয়া লৰাজনে কাৰ্বি আলঙৰ আজি ভিতৰৰ পৰা আমাৰ আজি একেবাৰে ভিতৰত থকা গাঁও এখনৰ পৰা বৈঠালংছলৈকে আহা মানে 3 দিন আহিব লাগিলে কিমান খৰচ হ'ব লৰাজন আহি ৰাতি কাবাৰ ঘৰত থাকিব লাগিব সি এতিয়া গাঁৱৰ পৰাই কৰিব পাৰে আৰু এই গভৰ্নমেণ্টখনৰ ওপৰত কনফিডেন্স চাওক যে 3 লাখ লৰা ছোৱালীয়ে এতিয়া এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰি ললে থ্ৰু দা নেট এদিনো নাহাকৈ কাকো মই ধৰি লৈছো ঘোষ কাকো দিব নালাগে আমাৰ কৰ্মচাৰীয়ে টকা নাখায় আহা যোৱাটো বাছৰ খৰচ আছিল মেন্ডেজৰ খৰচটো আছিল গতিকে আজি আমি এই ধৰণৰ কামবিলাক কৰি গৈ আছো